হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ। অসম চৰকাৰ হায় 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 ৰণোজ পেগু হায় 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 we want justice 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 we want justice 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 অসম চৰকাৰ হায় 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 বিজেপি চৰকাৰ হায় 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 ৰণোজ পেগু হায় 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 প্ৰশ্নকাকত ফাদিল হ'ল বিজ্ঞানৰ প্ৰশ্নকাকত, বাতিল হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। এনে ঘটনাত হতাশাগ্ৰস্ত হৈ পৰিছে পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীসকল। ইফালে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ চৰম ব্যৰ্থতা আৰু সেৱাৰ অকৰ্মণ্যতাৰ প্ৰতিবাদত 13 মাৰ্চত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, জনীয়া আঞ্চলিক সমিতি আৰু আমছু, জনীয়া আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত জনীয়া চাৰিআলি চুকত শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। প্ৰতিবাদকাৰীয়ে শিক্ষামন্ত্ৰী হাই শিক্ষামন্ত্ৰীৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক, বিজেপি হাই ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী দলটিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপসভাপতি ইব্ৰাহিম আলী, জিলা আমছুৰ উপসভাপতি হাবিব ইবনে ইব্ৰাহিম আৰু জিলা সাংগঠনিক সম্পাদক আজাদুল ইছলামকে ধৰি বহুতো কৰ্মীয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট J24 আছাম। আজি সেৱাই অনুষ্ঠিত কৰা এই বিজ্ঞান পৰীক্ষাত লাখ লাখ ল'ৰা ছোৱালীৰ ভৱিষ্যত আছিল, ছাত্ৰৰ ভৱিষ্যত আছিল, সেই ভৱিষ্যত নোহোৱা কৰি দিলে আৰু তেওঁলোকৰ মাজত ছাত্ৰসকলৰ মাজত এটা হতাশাৰ সৃষ্টি হ'ল কেতিয়া তেওঁলোকৰ পৰীক্ষা হ'ব। ইয়াৰ মাজত বহুত ভাল ভাল ছাত্ৰ আছে, সেই ছাত্ৰসকলৰ জীৱন লৈ চৰকাৰে হেতালি খেলি আছে। ইয়াৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুৱে। আজি জনীয়া আঞ্চলিক সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুৱে যৌথভাৱে আজি এই শিক্ষামন্ত্ৰীৰ পুতলিকা দাহ কৰাৰ কাৰ্যসূচী লৈছে। ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে আশা কৰি আহিছে চেণ্টাৰত পৰীক্ষা দিব, কিন্তু তেওঁলোকে পৰীক্ষা দিব পৰা নাই, কান্দি কান্দি ঘৰত গুচি গৈছে। এইটো কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত লৈ খেলা চলি আছে? সেৱাই এইবিলাক কি কৰি আছে? সেৱাই বিক্ৰী কৰিছে নেকি মানুহৰ তাতে? আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান পৰীক্ষা আছিল। বিজ্ঞান পৰীক্ষাৰ কুৱেশ্যন কাকতটো ফাদিল হৈছে। ফাদিল হোৱাৰ কাৰণে আমি ডঃ ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। নিশ্চয় হ'ব, 100% ক্ষতি হ'ব। তেওঁলোকে যিটো মন মানসিকতা লৈ পৰীক্ষা দিবলৈ আহিছিল, পৰীক্ষা দিবলৈ আহি যেতিয়া শুনা পালে যে আমাৰ কুৱেশ্যন আউট হৈছে, পৰীক্ষা নহয়, তেওঁলোকৰ মন মানসিকতা একদম ভাঙি গৈছে। তেওঁলোকে মানসিকভাৱে দুৰ্বল হৈ পৰিছে।